ৰাতিপুৱাৰ পৰা শুই উঠি আজি বিশেষ আয়োজন এয়া চাওক মাছৰ মাথা বিলাহী মাংস এইবোৰৰ সৈতে আজি বিশেষ এটা খানাৰ বাবে আয়োজন চলিছে দেখাই আছো ৰ'ব অইন একো নহয় অফিচ লাঞ্চ পাৰ্টি সকলোৰে আগ্ৰহ দেখাম এয়া গৰৈ মাছ পৰিছে গৰৈ মাছৰ পিটিকা পুৰা হ'ব আজি অনুভৱ কেনেকুৱা আজি খানা খাবলৈ এক্সাইটেড একনে আমি অতিথি আলহীবোৰ মাতিছো যে তেওঁলোকক নিমন্ত্ৰণ জনাইছো তেওঁলোকে খালি আমি মনত বহুত থ্যাংক ইউ বাইদেউ কি খাম বুলি ভাবিছে একো খোৱা নাই প্লিজ tawa roti plain rice veg pulao mixed dal mixed veg butter paneer খাৰ খোৱা অসমীয়াৰ বাবে মাছৰ খাৰ ভেদাইলতাৰ সৈতে নৰসিংহ মাছৰ জুতি চিকেন ড্ৰাই ফ্ৰাই মই কৈছো যেতিয়া ভালে দিব নহয় তেতিয়া এনেকৈ উঠাই খানা কেনেকুৱা হৈছে খানা ভালে হৈছে আৰু জোসেফ দা বঢ়িয়া হৈছে এক্সেলেন্ট আৰু কেনেকুৱা হৈছে খানা এতিয়ালৈকে যি খালো ভাল পাইছো আৰু বৈশ্য দা সোৱাদত কেনেকুৱা পাইছে আপুনি মোৰ সোৱাদৰ প্ৰথমে পেটটো ভৰিলো সোৱাদটো মই ভাল পাওঁ এয়া পল্টন বজাৰ একাউণ্টছ অফিচাৰ বৈশিষ্ট্যৰ একাউণ্টছ অফিচাৰ আৰু এখেতেনী ভাল বনাইছো থেংক ইউ মই গোটেই যোৱাকালি ৰাতিপুৱা বনাইছো আৰু এয়া জুবলি বা এয়া আমাৰ ধিতি বা তোমাৰ ষ্টাইলে তোমাৰ চিনাকি শেষত অফিচ লেডিজ ষ্টাফৰ ৰেম্প ৱাকেৰে সামৰণি বাই